হাই ফ্ৰেণ্ডছ, মাইছেল্ফ ফুমাং আৰু এইটো আছে মোৰ লগত মোৰ মা। আমি বৰ্তমান গৈ আছোঁ মোৰ মামাহঁতৰ ঘৰত। আচলতে মোৰ মামাৰ ল'ৰাৰ অন্নপ্ৰসন আছে আজি, সেইকাৰণে আমি এতিয়াই ওলাই গৈছোঁ আমাৰ ঘৰৰ পৰা। এতিয়া হৈছে ৰাতিপুৱাৰ 8:24 AM। আমি এতিয়া গ'লে আমি 10 মানত গৈ পাম। আপুনি ভিডিঅ'টো চাই থাকক আৰু আমাৰ লগত আহি থাকক। আমি এতিয়া পেট্ৰল পাম্পত পেট্ৰল ভৰাই ল'লোঁ, 1000 ৰুপিজৰ ফুড কৰি ল'লোঁ, লৈ পেলাই এতিয়া আমি যাম। এয়া এতিয়া আমি নুনমাটি হৈ গৈ আছোঁ। মনৰে তমসা পাৰিবানে আঁতৰাব মনৰে নিৰাশা হাৰতি নিশাৰ যেন তুমি পূৰ্ণিমা মানৱী নহয় যেন লক্ষী প্ৰতিমা হাৰতি নিশাৰ যেন তুমি পূৰ্ণিমা মানৱী নহয় যেন লক্ষী প্ৰতিমা নিজকে দেখাবলৈ পদূলিৰ মূৰতে আছো হিৰয় বাটৰ ফালে আছে তোৰ চকু গৈ বাকী কথাখিনি কবলৈ কৈ থৈ নিজকে দেখাবলৈ পদূলিৰ মূৰতে আছো হিৰয় বাটৰ ফালে আছে তোৰ চকু গৈ বাকী কথাখিনি কবলৈ কৈ থৈ আহিবানে নাহিবলে মনৰে তমসা পাৰিবানে আঁতৰাব মনৰে নিৰাশা আহিবানে নাহিবলে মনৰে তমসা পাৰিবানে আঁতৰাব মনৰে নিৰাশা হাৰতি নিশাৰ যেন তুমি পূৰ্ণিমা মানৱী নহয় যেন লক্ষী প্ৰতিমা ৰিক্ত জীৱনে মোৰ বিচাৰে বৰষা মনৰ পথাৰ হওক সেউজে পৰশা এয়া আমি শৰাইঘাট ব্ৰিজ পাৰ হৈ আহি আছোঁ। এইফালে বহুত কুঁৱলী আছিল, আপুনি এইফালে চালে দেখা পাব। আৰু এনেকৈ আমি শৰাইঘাট ব্ৰিজ পাৰ হৈ আহি আছোঁ। ফ্ৰেণ্ডছ, এইটো নাৰিকলী মন্দিৰ, আমি এইটো নাৰিকলী মন্দিৰ পাৰ হৈ গৈ আছোঁ। আৰু এইয়া আমি আমাৰ মামাহঁতৰ ঘৰ গৈ পালোঁ। অন্নপ্ৰসনৰ আগত নাম প্ৰসংগ এয়া চলি আছে। আৰু ফ্ৰেণ্ডছ, মই বহুত বেছি ৰেকৰ্ড কৰিব নোৱাৰিলোঁ, কাৰণ বহুত বেছি ভিডিঅ'টো দীঘল হৈ যাব সেইকাৰণে। এজন ৰাজ সমস্ত আই সমস্ত আজি এই অনুষ্ঠান ভাগিব পুত্ৰ অধিৰাজৰ আজি অন্নপ্ৰাশনৰ অনুষ্ঠান। ইতিমধ্যে আমাৰ নাম প্ৰসংগৰে আশীৰ্বাদ সূচক কাৰ্যসূচী হৈ গৈছে। এতিয়া ল'ৰাটিক আজি প্ৰথম অন্নমুঠি মুখত দিবৰ কাৰণে আমাৰ নামটো প্ৰস্তাৱ কৰিছে। ইমান দিনে মাকৰ আহাৰ বা অন্যান্য বস্তু খাই আছিলে, আজিৰ পৰা এই শিশুটিয়ে মহাপ্ৰসাদ ল'ব। গতিকে আপোনালোকৰ সহায় সহযোগ বিচাৰি আমি অনুমতি দিবৰ কাৰণে আগবাঢ়িছোঁ। ভগৱন্ত অনন্ত ঈশ্বৰ প্ৰপন্ন জনতাৰণ তুমি যিটো শৰণীয়া ব্যক্তিয়ে তুমিও শৰণীয়া ব্যক্তি মই আখ্যান পাইছোঁ বুলি মই ক'ব খোজা নাই, মোক এটা প্ৰস্তাৱ কৰিছে দিবৰ কাৰণে। সেই হিচাপেহে মই দিব খুজিছোঁ, ইয়াৰ পিছতে তুমি দিবা। কৃষ্ণ গণি গণি গ'লে
এটি দুটিকৈ তমসা ৰাতি আজি মাথো স্মৃতি হ'ল কৰি সেই সময় পাই আহিবানে নাচিবলে মনলে তমসা পাৰিবানে আঁতৰাব মনলে নিৰাশা আহিবানে নাচিবলে মনলে তমসা পাৰিবানে আঁতৰাব মনলে নিৰাশা শাৰদী নিশাৰ যেন তুমি পূৰ্ণিমা মানৱী নহয় যেন লক্ষী প্ৰতিমা আহিবানে নাচিবলে মনৰে তমসা পাৰিবানে আঁতৰাব মনৰে নিৰাশা আহিবানে নাচিবলে মনৰে তমসা পাৰিবানে আঁতৰাব মনৰে নিৰাশা শাৰদী নিশাৰ যেন তুমি পূৰ্ণিমা মানৱী নহয় যেন লক্ষী প্ৰতিমা শাৰদী নিশাৰ যেন তুমি পূৰ্ণিমা মানৱী নহয় যেন লক্ষী প্ৰতিমা নিজকে দেখাবলৈ পদূলিৰ মূৰতে আছো হিৰৈ বাটৰ ফালে আছে তোৰ চকু গৈ বাকী কথাখিনি কবলৈ কৈ থৈ নিজকে দেখাবলৈ পদূলিৰ মূৰতে আছো হিৰৈ বাটৰ ফালে আছে তোৰ চকু গৈ বাকী কথাখিনি কবলৈ কৈ থৈ আহিবানে নাচিবলে মনলে তমসা পাৰিবানে আঁতৰাব মনলে নিৰাশা আহিবানে নাচিবলে মনলে তমসা পাৰিবানে আঁতৰাব মনলে নিৰাশা শাৰদী নিশাৰ যেন তুমি পূৰ্ণিমা মানৱী নহয় যেন লক্ষী প্ৰতিমা ৰিক্ত জীৱনে মোৰ বিচাৰে বৰষা মনৰ পথাৰ আৰু এনেকৈ আছে দেখা পাই আছে ইয়াৰ খাদ্য বনাই আছে অনন্ধনৰ কাৰণে ৰিক্ত জীৱনে মোৰ বিচাৰে বৰষা মনৰ পথাৰ হওক সেউজে পৰশা হাৰধি পুৱাৰ যেন তুমি অৰুণিমা ৰাঙলীয়া বাৰে ঢকা পুৱাৰ নীলিমা হাৰধি পুৱাৰ যেন তুমি অৰুণিমা ৰাঙলীয়া বাৰে ঢকা পুৱাৰ নীলিমা গণি গণি গ'ল এটি দুটিকৈ তমসা ৰাতি আজি মাথো স্মৃতি হ'ল কৰি সেই সময় পাই আহিবানে নাচিবলে মনলে তমসা পাৰিবানে আঁতৰাব মনলে নিৰাশা আহিবানে নাচিবলে মনলে তমসা পাৰিবানে আঁতৰাব মনলে নিৰাশা শাৰদী নিশাৰ যেন তুমি পূৰ্ণিমা মানৱী নহয় যেন লক্ষী প্ৰতিমা এয়া আমি আমাৰ ঘৰলৈ ৰিটাৰ্ণ হ'লোঁ আহি আছোঁ নাচিবলে মনৰে তমসা পাৰিবানে আঁতৰাব মনৰে নিৰাশা আহিবানে নাচিবলে মনৰে তমসা পাৰিবানে আঁতৰাব মনৰে নিৰাশা হাৰতি নিশাৰ যেন তুমি পূৰ্ণিমা
পূৰ্ণিমা মানৱী নহয় যেন লক্ষী প্ৰতিমা হাৰতি নিশাৰ যেন তুমি পূৰ্ণিমা মানৱী নহয় যেন লক্ষী প্ৰতিমা নিজকে দেখাবলৈ পদূলিৰ মূৰতে আছো হিৰয় বাটৰ ফালে আছে তোৰ চকু কয় বাকী কথাখিনি কবলৈ কৈ থৈ নিজকে দেখাবলৈ পদূলিৰ মূৰতে আছো হিৰয় বাটৰ ফালে আছে তোৰ চকু কয় বাকী কথাখিনি কবলৈ কৈ থৈ আহিবানে নাহিবলে মনৰে তমসা পাৰিবানে আঁতৰাব মনৰে নিৰাশা আহিবানে নাহিবলে মনৰে তমসা পাৰিবানে আঁতৰাব মনৰে নিৰাশা হাৰদি নিশাৰ যেন তুমি পূৰ্ণিমা মানৱী নহয় যেন লক্ষী প্ৰতি